মেঘাচ্ছন্ন পৰ্বতৰ এই মোহনা নিবিড়ভাৱে মোৰ মনত পৰিছে। মমতা বিদায় মৌন নিথৰ মন্ত্ৰ, তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰ'লো। সেইবোৰ অনাহৰি কথা আজিও অন্তৰত পৰ্বতীয়া বনপুৰা জুই হৈ আছে। ইয়াত মাথোন হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পৰ্বত, যাৰ বান্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ বুকুৰ তেজৰ চিকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লিখি যোৱা এক তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ শুনিছোঁ কি শত্ৰুৰ কামনা গৰ্জন, দেখিছোঁ কি ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মিত্ৰই যদি অভিনন্দন জনায়, সেই মিত্ৰ পাৰিজাত ফুল। তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথোন একেষাৰ কথাকে ক'বা, যি মিত্ৰই দহক জীৱন দিয়ে, সেই মিত্ৰ আত্মাৰ দৰেই অবিনশ্বৰ। আজিলৈ সামৰো দেই। দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰম জানিবা, ইতি তোমাৰ। আকৌ এয়া আদেশ আহিছে, যাব লাগে। শত্ৰু সৈন্যই চেলাগিৰিৰ ওপৰত অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব। আকৌ